আপোনালোকে নিশ্চয় জানে যে ভূমি আৰু ৰাজহ বিভাগৰ এই গুৰুত্বপূৰ্ণ জটিল কামবিলাক লটমণ্ডল আৰু কানুনগোবিলাকে সমাধান কৰি আছে আৰু তেওঁলোকে ফাৰ্ষ্ট পেজ মিছন বসুন্ধৰা আৰু ছেকেণ্ড পেজত অতি দক্ষতাৰে আন্তৰিকতাৰে সেৱা দিয়াৰ পাছত আমি ফাৰ্ষ্ট পেজত প্ৰায় 8 লাখ মানুহৰ প্ৰপ'জেল ছল্ভ কৰিছোঁ আৰু এইবাৰো আমি প্ৰায় 13 লাখ প্ৰপ'জেল ইতিমধ্যে আহিছে। সেই প্ৰপ'জেলৰ এতিয়া ছাৰ্ভেয়া জিৰ' টেকিঙৰ কাম চলি আছে, ফিল্ড ছাৰ্ভেয়া, আৰু এইখিনিও কাম কৰিব লাগিব তেওঁলোকে, কাৰণ তেওঁলোকৰ 1926 চনতে গঠন হোৱা মণ্ডল কানুনগো সন্থাৰ এতিয়া বাৰ্ষিক অধিৱেশন ধেমাজিত আহি মই তেওঁলোকৰ লগত শ্বেয়াৰ কৰিছোঁ কথাবিলাকক আৰু তেওঁলোকৰ সমস্যাবিলাকো আমি আন্তৰিকতাৰে শুনিছোঁ আৰু গভৰ্ণমেণ্টেও তেওঁলোকক এই ইমান কষ্ট কৰি কাম কৰি থকাসকলক ষ্টেট কেডাৰলৈ নিবৰ কাৰণে গভৰ্ণমেণ্টে এটা কেবিনেট পাছ কৰিলে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো প্ৰয়াস, আৰু তাৰ ফলস্বৰূপে তেখেতসকলে ষ্টেট কেডাৰ হোৱাৰ লগে লগে তেওঁলোকে প্ৰমোশ্যন একেবাৰে লেণ্ড ৰেকৰ্ড অফিচাৰলৈকে হ'বপৰীয়া এটা ব্যৱস্থা কৰি দিছে। আৰু ইয়াত যদি কোনোবাই নিবিচাৰে তেওঁলোকক আমি জবৰদস্তি তেওঁলোকক এই ষ্টেট কেডাৰৰ প্ৰপ'জেলত আমি অন্তৰ্ভুক্ত নকৰাওঁ। এতিয়া লেণ্ড ৰেকৰ্ডৰ পাছত লেণ্ড ছুপাৰভাইজাৰ, তাৰপিছত ইনস্পেক্টৰ আৰু অফিচাৰ, এনেকুৱা ধৰণে 4টা কেটেগৰী, আৰু তেওঁলোকৰ চেলাৰী বাঢ়ি যাব, সন্মান হ'ব। আৰু তেওঁলোকৰ বহুত দীৰ্ঘদিন ধৰি যদি কোনোবাই তিনিচুকীয়াত ছাৰ্ভিচ দি আছে তেওঁ ঘৰ মঙলদৈত তেওঁ যাব পাৰিব। আৰু এনেধৰণে এটা ছাৰ্ভিচ ৰুল নতুনকৈ ফ্ৰেম কৰা হৈছে। আৰু নতুন যেতিয়া নিযুক্তি হ'ব অলপ গ্ৰেজুৱেট হ'ব লাগিব, এটা ছায়েন্সৰ মেথমেটিক্স ছাবজেক্টটো থাকিব লাগিব, ষ্টেটিষ্টিক্স থাকিব লাগিব, জিঅ'গ্ৰাফি থাকিব লাগিব, এনেকুৱা ধৰণৰ 50% হাই ছেকেণ্ডেৰীত তেওঁ মেথমেটিক্সৰ মাৰ্কছ পাব লাগিব বা ষ্টেটিষ্টিকত। এনেধৰণৰ এটা নতুন ছাৰ্ভিচ ৰুল কৰিছে, যিটো 1 মে'ৰ পৰা এইটো এফেক্ট হ'ব। যোৱা বছৰলৈকে যিখিনি হৈ গ'ল পূৰ্বৰ নিয়মমতে চলি থাকিব। এতিয়া নতুনকৈ যদি আমি লাটমণ্ডল ল'বলগীয়া হয়, ইণ্টাৰভিউ পাতিবলগীয়া হয়, এই গাইডলাইন মতে আমি নতুন নটিফিকেশ্যন মতে ষ্টেট কেডাৰ নতুন নটিফিকেশ্যন মতে আৰু যি এমেণ্ডমেণ্ট হৈছে তেওঁলোকৰ কোৱালিফিকেশ্যনৰ কাৰণে সেইখিনি লৈ আমি ইয়াত যথেষ্ট কাম কৰিবলগীয়া আছে এই ভূমি আৰু ৰাজহ বিভাগত, আৰু বহুখিনি কাম দক্ষতা লাগে। এতিয়া কেপাচিটি বিল্ডিং হ'ব লাগিব অফিচাৰসকলৰ বা লাটমণ্ডলসকলৰ, আৰু তেওঁলোকে ইমান ছাৰ্ভিচ দিবলগীয়া আছে অসমত ভূমি সংক্ৰান্তীয় সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁলোকে নলেজেবল হ'বই লাগিব। গতিকে সেইখিনি ক্ষেত্ৰত আমাৰ বিভাগে নিশ্চয় এইবিলাক ট্ৰেইনিঙো দি আছে, অনলাইন অফলাইন বিভিন্ন ধৰণৰ অভিজ্ঞ এক্সপাৰ্টৰ যোগেদি লেণ্ড ৰেভিনিউ। গতিকে আমি ভাবিছোঁ যে এই বিভাগটো আমি যিমান